কাৰ্ডম আপোনালোকক বিশ্বনাথ কাৰ্বি লাইভলৈ স্বাগতম জনাইছোঁ। মই এই মুহূৰ্তত আজি ৰাতিপুৱাৰ ৰাইজৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ নিতৌ গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ল দ্বিতীয়খন কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হ'ল দ্বিতীয়খন কেবিনেট বৈঠক। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। ভৱিষ্যতে ক'ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেনৰ যাতে অভাৱ নহয় তাৰ বাবে কেবিনেটে সিদ্ধান্ত ল'লে যে নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ 100% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি কৰিলেও 100% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। বৰ্তমান চলি থকা এনে উদ্যোগৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত 100% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। ইতিমধ্যে উৎপাদন চলাই থকা অক্সিজেন উৎপাদন উদ্যোগসমূহলৈ 20% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। এই সিদ্ধান্তসমূহ 1 জানুৱাৰী 2021 পৰা কাৰ্যকৰী হ'ব যদিও বিত্তীয় বৰ্ষ হিচাপে 1 এপ্ৰিল 2021 পৰা 31 মাৰ্চ 2022 প্ৰযোজ্য হ'ব। BTR প্ৰধানৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাছাও সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলক কেবিনেট পদ মৰ্যাদা প্ৰদানৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰা হয়। অধিবক্তা দেৱজিৎ শইকীয়াক ৰাজ্যৰ অধিবক্তা হিচাপে নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ। ইতিমধ্যে বৰ্তি থকা তত্ত্বাৱধায়ক মন্ত্ৰীৰ নামৰ পৰিৱৰ্তন কৰি অভিভাৱক মন্ত্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ। অভিভাৱক মন্ত্ৰীসকলে জিলাখনৰ উন্নয়নৰ সকলো দিশ তদাৰক কৰিব পাৰিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে খালী থকা শিক্ষা বিভাগৰ পদ পূৰণৰ বাবে শীঘ্ৰেই ল'ব পদক্ষেপ। টেট উত্তীৰ্ণৰ চাকৰিৰ লগতে শিক্ষা বিভাগৰ বিভিন্ন পথত খালী হৈ থকা পদ পূৰণৰ বাবে ৰাজ্য চৰকাৰে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰিব। বিশেষকৈ উচ্চতৰ মাধ্যমিক খালী হৈ থকা শিক্ষক পদ পূৰণৰ বাবে অচিৰে এক নিযুক্তি নীতি ঘোষণা কৰিব শিক্ষা বিভাগে। আজি জনতা ভৱনত শিক্ষা বিভাগৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক পৰ্যালোচনাত বৈঠকত অনুষ্ঠিত কৰি এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নিৰ্দেশ দিয়ে। শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত শিক্ষা বিভাগৰ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰি আজি মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ শীৰ্ষ বিষয়াসকলক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। আনহাতে ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অগ্ৰাধিকাৰী ভিত্তিত শিক্ষকক নিযুক্তি প্ৰদান কৰা আৰু এই নিযুক্তিৰ বাবে সংশ্লিষ্ট বিদ্যালয়সমূহক কৰ্তৃত্ব প্ৰদান কৰিবলৈ শিক্ষা বিভাগক প্ৰয়োজনীয় এম্পাৱাৰমেণ্ট কমিটি গঠনৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীয়ে। তদুপৰি ৰাজ্যৰ অভিযন্তা মহাবিদ্যালয় আৰু পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ বাবে আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিকুৱাৰমেণ্ট বৰ্ড গঠনৰ বাবেও বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। এই বৈঠকতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই চাহ বাগিচা এলেকাত নৱনিৰ্মিত বিদ্যালয়সমূহৰ বাবে শিক্ষকৰ পদ সৃষ্টি কৰা, কলেজ শিক্ষকৰ নিযুক্তি এক নিয়মীয়া প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা, 2022 চনৰ পৰিৱৰ্তী গণোৎসৱ অনুষ্ঠিত কৰিব পৰাকৈ পূৰ্বৰ আয়োজিত গণোৎসৱৰ ফলাফলৰূপে হাতত ল'বলগীয়া আন্তঃগাঁথনিমূলক কামসমূহ শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ বাবেও মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নিৰ্দেশ দিয়ে। ইফালে নতুনকৈ গঠন কৰা জিলা আৰু মহকুমাৰসমূহৰ বাবে প্ৰশাসনিক পদসমূহ শীঘ্ৰেই পূৰণ কৰাৰ ওপৰতো আজি বিস্তৃত আলোচনা হয় বৈঠকত। আজি ৰাতিপুৱাৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে দিনৰ ভিতৰত বিনামূলীয়া পাঠ্যপুথি উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ চলি আছে আলোচনা। আজি জনতা ভৱনত শিক্ষা বিভাগৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠিত কৰা পৰ্যালোচনা বৈঠকত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু। পৰ্যালোচনা বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিভিন্ন দিশ বিভাগে পৰ্যালোচনা কৰি আছে। এই দুয়োটা পৰীক্ষা নিশ্চিতভাৱে হ'বই। অৱশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বিষয়ে হ্ৰাস কৰাৰ প্ৰস্তাৱ শিক্ষা বিভাগে বিভিন্ন চিন্তাবিদ, শিক্ষাবিদ আৰু শিক্ষকসকলৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। আনহাতে মাধ্যমিক টেট উত্তীৰ্ণসকলক অতি সোনকালে নিযুক্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে তেওঁ। বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে কয় যে 15 দিনৰ ভিতৰত সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়া পাঠ্যপুথি। অৱশ্যে দ্বাদশ শ্ৰেণী আৰু ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি এসপ্তাহ বা 10 দিনৰ পিছতহে প্ৰতিখন জিলালৈ প্ৰেৰণ কৰা হ'ব। উল্লেখ্য যে আজিৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই শিক্ষা বিভাগৰ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰাৰ লগতে ৰাজ্যত নতুন নিযুক্তিৰ বিষয়েও আলোচনা
প্ৰস্তাৱৰ অন্যতম গুৰুত্বপূৰ্ণ খবৰ হৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই নামত মহিলাক ৰামঠগন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনে কৰিলে এই বৃহৎ অভিযোগ শপত গ্ৰহণ কৰি নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেলিলে ওলোটাখৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই নামত আভা বাঢ়িছে গ্ৰাম্য অঞ্চলৰ মহিলাক এই অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গ্ৰাম্য অঞ্চলৰ সৰ্বহাৰা মহিলাক লৈ আভুৱাবৰা ৰাজনীতি আৰু লৰা ধেমালি কৰা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীক আজি শিৱসাগৰ ৰামগুৰিত এইদৰে হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে গ্ৰাম্য অঞ্চলৰ মহিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিব বুলি ঘোষণা কৰি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই শপত গ্ৰহণ কৰাৰ পিছতেই চৰকাৰ গঠন কৰি দিয়া কমিটিয়ে ঋণ মাফ নহয় সুদ মাফ কৰাৰ কথা বিবেচনা কৰিলে বুলি ঘোষণা কৰে আনহাতে পুঁজিপতি কোটি কোটি টকা ৰেহাই দিয়া চৰকাৰে পাছতে শপত গ্ৰহণ কৰাৰ পিছতেই চৰকাৰ গঠন কৰি দিয়া কমিটিয়ে ঋণ মাফ নহয় সুদ মাফ কৰাৰ কথা বিবেচনা কৰিলে বুলি ঘোষণা কৰে আনহাতে পুঁজিপতি কোটি কোটি টকা ৰেহাই দিয়া চৰকাৰে গ্ৰাম্য অঞ্চলৰ সৰ্বহাৰা মহিলাক কিয় দিব নোৱাৰে বুলি প্ৰশ্ন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৰিহণা দিয়ে ছাত্ৰ মুক্তিয়ে ঋণ ৰেহাই নিদিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ কৰিব বুলি হুংকাৰ দিয়ে ছাত্ৰ মুক্তি কৃষক মুক্তি আৰু সৰ্বহাৰা মহিলাসকলে ইয়াৰ পাছতে আজিৰ অন্যতম গুৰুত্বপূৰ্ণ খবৰ হ'ল শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰৰ 50ৰো অধিক কয়দীৰ দেহত কোভিড-19ত আক্ৰান্ত হৈছে শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰত 51 গৰাকী কয়দী কোভিড-19ত আক্ৰান্ত হৈছে মঙলবাৰে কয়দীসকলৰ মাজত ৰেপিড এন্টিজেন টেষ্ট কৰোঁতে 51 গৰাকীকৈ কয়দীৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ উল্লেখ্য যে বুধবাৰে কয়দীসকলক কোভিড টেষ্ট কৰা হৈছে আৰু 350 গৰাকী কয়দীৰ টেষ্ট কৰাবলৈ বাকী আছে বুলিও জানিবলৈ দিছে শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই কৰোনাত আক্ৰান্ত কয়দীসকলক জেলৰ ভিতৰতে আছুতীয়াকৈ ৰখা হৈছে আৰু ইতিমধ্যে শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত চেনিটাইজ কৰা হৈছে বুলিও জানিবলৈ দিয়া স্বাস্থ্য বিভাগে আৰু আৰক্ষীৰ অধিক কয়দীৰ দেহত কোভিড পজিটিভ পোৱাৰ আশংকা কৰা হৈছে ইয়াৰ পাছতে আজিৰ অন্যতম গুৰুত্বপূৰ্ণ খবৰ হৈছে লকডাউনে ক্ষতি কৰা লোকৰ 1200 কোটি টকাৰ ক্ষতিপূৰণৰ পেকেজ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি.এছ. য়েডিয়ুৰাপ্পাই বুধবাৰে ঘোষণা কৰিছে কোভিড-19ৰ দ্বিতীয় ঢৌৰ লকডাউনে যিসকল লোকৰ জীৱিকাত প্ৰভাৱ পেলাইছে তেওঁলোকৰ বাবে ক্ষতিপূৰণ হিচাপে ৰাজ্যখনৰ চৰকাৰে 1250 কোটি টকাৰ এটা আৰ্থিক পেকেজৰ ব্যৱস্থা লৈছে ৰাজ্যখনৰ লাইচেন্স থকা গাড়ী চালক শ্ৰমিক পথৰ বেপাৰী কৃষকৰ ওপৰো নাপিত ধুবি সোণাৰী মেকানিক ঘৰুৱা কৰ্মী ইত্যাদিৰ অখণ্ড খণ্ডৰ লোকসকলে এই ক্ষতিপূৰণ লাভ কৰিব বুলি মন্ত্ৰীজনে ঘোষণা কৰিছে বাংগালোৰত উপস্থিত হৈ সাংবাদিকৰ সৈতে মুখামুখি হৈ তেওঁ কয় যে চৰকাৰে আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈও এই পেকেজৰ ব্যৱস্থা লৈছে ইয়াৰ দ্বাৰা চৰকাৰে সাধাৰণ জনতাৰ কাষত থিয় হৈছে বুলিও জনায় আনহাতে উল্লেখযোগ্য যে কৰ্ণাটকত বৰ্তমানলৈকে 24 মেলৈকে লকডাউন অব্যাহত থাকিব ইয়াৰ পাছতে আজিৰ অন্যতম গুৰুত্বপূৰ্ণ খবৰ হৈছে শিশুক কোভেক্সিন প্ৰদান কেন্দ্ৰ আৰু ভাৰত বায়'টেকলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ জাননী জাৰি 2 বছৰৰ পৰা 18 বছৰীয়া শিশু আৰু কিশোৰক পৰীক্ষামূলকভাৱে কোভেক্সিন প্ৰদানক লৈ দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু ভাৰত বায়'টেকলৈ এখন জাননী জাৰি কৰিছে এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত ন্যায়ালয়ে প্ৰেৰণ কৰিছে এই জাননী আবেদনখনত কোভেক্সিনৰ দ্বিতীয় আৰু তৃতীয় লানিৰ পৰীক্ষাত শিশু আৰু কিশোৰক কোভেক্সিন প্ৰদানৰ ক্ষেত্ৰত ভাৰত বায়'টেকৰ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াৰ অনুমতি সম্পৰ্কে প্ৰশ্ন কৰা হৈছে মুখ্য ন্যায়াধীশ ডিএন পেটেল আৰু ন্যায়াধীশ জ্যোতি সিঙেৰে গঠিত বিচাৰপীঠখনে কেন্দ্ৰ আৰু ভাৰত বায়'টেকক 15 জুলাইৰ ভিতৰত ইয়াৰ স্পষ্টীকৰণ বিচাৰিছে ইয়াৰ পাছতে আজিৰ অন্যতম গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ দুজনৰ শৰীৰত মাৰাত্মক ব্লেক ফাংগাছ কোভিডে ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যবাসীলৈ আহিছে আন এক দুখবৰ দিল্লী মুম্বাইত সংঘাৰী ৰূপ লোৱা মাৰাত্মক ব্লেক ফাংগাছত আক্ৰান্ত হৈছে এবাৰ ৰাজ্যৰ দুগৰাকীকৈ লোক প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ দুজন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে এই মাৰাত্মক ৰোগৰ অৱস্থিতি সম্প্ৰতি এই দুইজন ৰোগী মহানগৰীৰ দুখন ব্যক্তিগত হাস্পতাল চিকিৎসাধীন হৈ আছে বুলিও জানিব পৰা গৈছে এক সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটীৰ এপল' হাস্পতালত মঙলবাৰে ব্লেক ফাংগাছত আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে তেওঁ নগাঁৱৰ ঢিঙৰ বাসিন্দা বুলিও জানিব পৰা গৈছে ভ্ৰমণৰ বৃত্তান্ত থকা এই যুৱকজন কোভিডত আক্ৰান্ত হোৱাৰ পিছতেই এপলত ভৰ্তি কৰা হৈছিল আৰু চিকিৎসাধীন অৱস্থাতেই তেওঁ শৰীৰত ব্লেক ফাংগাছৰ অৱস্থিতি ধৰা পৰিছে চিকিৎসকসকলে তেওঁ উপযুক্ত চিকিৎসা ইতিমধ্যে আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে অৱশ্যে 27 বছৰীয়া এই যুৱকজনৰ স্বাস্থ্য এতিয়া সংকটজনক অৱস্থাতেই আছে ইফালে মহানগৰীৰ আন এখন হাস্পতালতো ইতিমধ্যে ব্লেক ফাংগাছত আক্ৰান্ত এজন ৰোগী চিনাক্ত কৰা হৈছে দুইজন ৰোগীৰ চিকিৎসাৰ বাবে যাৱতীয় অধ্যক্ষণকে ধৰি আন ঔষধ মুম্বাইৰ পৰা অনাৰ ব্যৱস্থা কৰিছে সংশ্লিষ্ট চিকিৎসালয় কৰ্তৃপক্ষই উল্লেখ্য যে ইতিমধ্যে গুজৰাট মহাৰাষ্ট্ৰত ভয়ানক ব্লেক ফাংগাছৰ উপস্থিতি চিকিৎসালয়ৰ কৰ্তৃপক্ষই ধৰা পেলাইছে এইমছৰ মুৰব্বী ডাক্তৰ ৰণদীপ গুৰেলিয়ে ব্লেক ফাংগাছ ধৰা পৰাৰ পিছতেই কোভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসকসকলক পৰামৰ্শ আগবঢ়াই আহিছে এই ৰোগত আক্ৰান্ত হ'লে ৰোগীয়ে দৃষ্টিশক্তি হেৰুৱাই পেলাব পাৰে
ইয়াৰ পাছতে আজিৰ অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে কৃষকসকলৰ পক্ষত কেন্দ্ৰৰ ঐতিহাসিক সিদ্ধান্ত। এতিয়াৰ পৰা ডিএপি সাৰৰ প্ৰতিটো মোনাত 1200 টকাৰ ৰাজসাহায্য লাভ কৰিব কৃষকে। কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ সপক্ষে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি সিদ্ধান্ত লৈছে যে ডিএপি সাৰৰ এটা মোনা এতিয়া কৃষকসকলক 1200 টকাৰ পৰা ৰেহাই দিয়া হ'ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকত ডিএপি সাৰৰ ওপৰত ৰাজসাহায্য 140% বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ই কৃষকসকলক 1200 টকাত 2400 টকাত দিয়া ডিএপি সাৰৰ মোনা দিব। অৱশ্যে এই সিদ্ধান্তৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহায্যত অতিৰিক্ত 14,775 কোটি টকা ব্যয় হ'ব। আনহাতে এতিয়ালৈকে কৃষকসকলে ডিএপি সাৰৰ মোনাত এটাত 500 টকাৰ ৰেহাই লাভ কৰিছিল। ফছফৰিক কেঁচুটিমনীয়া সাৰ ব্যয়বহুল হোৱাৰ পিছতোই পুৰণি হাৰতে পোৱা যাব। সাৰৰ মূল্যৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ফছফৰিক এচিড এমোনিয়াৰ বৰ্ধিত মূল্যৰ বাবে সাৰৰ মূল্যৰ বৃদ্ধিৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা কৰে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় মূল্য বৃদ্ধি হোৱাৰ সত্ত্বেও কৃষকসকলে পুৰণি হাৰত সাৰ লাভ কৰিব লাগে আৰু তাৰ পাছতেই ডিএপি সাৰৰ ৰাজসাহায্য প্ৰতিটো টোপোলাত 500 টকাৰ পৰা 140% বৃদ্ধি কৰি 1200 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অৰ্থাৎ কৃষকসকলে এতিয়া 1200 টকাৰ পুৰণি মূল্যত ডিএপি সাৰ পাব আৰু একে সময়তে মূল্য বৃদ্ধিৰ সমগ্ৰ বোজা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। প্ৰতিটো বস্তাত ৰাজসাহায্যৰ পৰিমাণ একেবাৰতে কেতিয়াও ইমান বৃদ্ধি কৰা হোৱা নাছিল।